Hello everyone, good morning. আৰু আজি 12 4 দিন হ'ল মানে থকা 4 নম্বৰ দিনটো তো ভিডিওটো মই কৰিম বুলি ভাবো পাছত কি হয় পাহৰি থাকো মানে ভিডিও কৰা কথাটো তো আজি আমি যাবলৈ আছো খটৰা সত্ৰ নে কি বুলি কয় গোবা দেখাম বাৰু আপোনালোকক তো তালৈ যাব কাৰণে ওলাইছো মই কাপোৰ নানিলো বা কাপোৰে পিন্ধি লৈছো মেখেলা চাদৰ মানে নানিলো মই তো যাব ওলাইছো চব ওলালে তো এইফালে আমি খটৰা আহি পালোহি তাৰ বাবে ধূপ তেল চাকি এনেকৈ লৈ লৈছো 80 টকা হ'ল আৰু এয়াই হৈছে খটৰা সত্ৰ এতিয়া বাহিৰখন দেখাইছো ভিতৰলৈ গৈ আছো দেখাই আছো আপোনালোকে চাই থাকক ভিডিওটো গাড়ী হৈছে বাইকো নপাগতে পামগে গামোচা নানিলো নহয় এতিয়া পালি আহিব নেকি চাই ফালে চাই দে আকৌ মণিকূটৰ ভিতৰত আমি সেৱা কৰি আহিলোগে তো তাত ভিডিও কৰা এলাও নাই তো সেইভাবে নাই কৰা আৰু এইফালে আমাক ধুনীয়াকৈ প্ৰসাদ খাব দিছে
এতিয়া ঘৰলৈ বুলি ওলাইছোঁ আৰু যোৱাৰ আগতে কিবা এটা খায়ো ল'ব লাগিব। তো ভিডিঅ'টো আগলৈ চাই থাকক। আৰু এইফালে মই খালোঁ পৰঠা, সিহঁতে খালে মিঠাই আৰু চাহ। তো আমি আহি ঘৰত অকণমান ৰেষ্ট লৈ কিনি এতিয়া চাবলৈ আহিলোঁ ডক্টৰ বেজবৰুৱা 2। ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।